তাকে আমি আহি আছোঁ দেৰিয়ে হ'ল বাৰু। মা আহি আছে পিছেৰে টিপুক লৈ চেনেৰে সন্মান যাচিবৰ কাৰণে আমাক জনালোঁ। ইয়াৰ পাছতে আন এজন সন্মান জেডি নিউজৰ সন্মানীয় সঞ্চালক জ্যোতিপ্ৰসাদ বৰা ডাঙৰীয়া আৰু তেখেতক আমাৰ এই অনুষ্ঠানটোৰ আচলতে সামৰণি অতিথি নহয়, আমাৰ অনুষ্ঠানটোৰ বিভিন্ন ক্ষেত্ৰত সহায় আগবঢ়াই আহিছে। আমি তেখেতক অকণমান শ্ৰদ্ধা আৰু মৰম জনাব বিচাৰিছোঁ। তাক মনত এটা বিশেষ ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ বৰা ডাঙৰীয়াই আপোনালোকৰ বাবে একো নহয়, আচলতে বহুত দেৰি কৰি গৈছে। সেই কথাখিনিয়ে মই কৈ দিব বিচাৰিছোঁ মোৰ মুখে। ল'ৰা ডাঙৰীয়া ইতিমধ্যে আমাৰ যিসকল প্ৰতিযোগী ইয়াত বঁটা পাবলৈ সক্ষম হ'ব, তেখেতসকলৰ বাবে যিমানখিনি ট্ৰফিৰ প্ৰয়োজন আছে, সেই ট্ৰফিখিনি তেখেতৰ যি জেডিপি নিউজ তাৰ তৰফৰ পৰা আপোনালোকে আগবঢ়াইছে। এটা বিষ মই ক'ব নালাগে, আগতীয়াকৈ হাত পাৰি ন? ঠিক আছে। আৰু যোনে অকলে গম পোৱা নাই, ঠিক আছে, আমি এখনি চেনেলে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিম। সঁচাকৈ মই পাহৰি থাকোঁ নহয় বাৰে বাৰে। কি নাম আছিলে? কৃপা আস্তুতি। ভাৰতী অভিজ্ঞান আৰু আপোনালোকৰ মনত আছে না? কি নাম? কৃপা আস্তুতি। ঠিক আছে। গেলেক্সি সন্মিলিত গ্ৰুপ ডান্স কি হ'ল? ডিএনডি কি টিপু? টিপু এটা হাতাই